আমি এতিয়া অতীতক ৰোমন্থন কৰোঁ ঠিক আছে অতীত নাযাবা পাহৰি বুলি এটা কথা আছে গতিকে অতীতত চাওঁ আমি ঠিক আছে তোমালোকে সৰুতে শিকিছা নাৰ্চাৰী কি এইবিলাকত শিকিছা কি শিকিছা 1ত শিকিছা কি পাইছিলা যে তলত দিয়া সংখ্যাবোৰৰ ডাঙৰটোত গোল চিন দিয়া ঠিক আছে সাৰ্কেল দা গ্ৰেটেষ্ট নাম্বাৰ ঠিক আছে এনেকুৱা পাইছিলা এতিয়া চোৱা তোমালোকক এতিয়া এইকেইটা কৰিব দিছো সো কি কৰিবা ইয়াৰে ডাঙৰ কোনটো ঠিক আছে এইটোত দিবা ন নেক্সট এইটোত দিবা নেক্সট এইটোত দিবা এতিয়া আহি গ'ল কনফিউজন না এই দুটাটো কোনটো ডাঙৰ 10 এইটো 10 ডাঙৰ নে এইটো 10 ডাঙৰ দেখাত অলপ মোৰ এইটো যেন লাগিছে কাৰণ ইয়াৰ জিৰোটো অলপ ডাঙৰ হৈছে ন সো ইয়াত দিম নে নিদিও ন আমি কি দিম সমান চিন দিম কিয় দিম যে ইয়াত দুটা সমান এতিয়া চোৱা যেতিয়া আৰু অলপ ডাঙৰ হলা তাৰ পিছত কি শিকিলা যে ইয়াত কি কৈছে এবাৰ সাৰ্কেল দিবা নিকাই তোমালোকক ক'ব যে ডাঙৰটো ডাঙৰ চিন দিয়া ডাঙৰ চিন বা সৰু চিন দিয়া তোমালোকে নতুন দুটা চিন শিকিছিলা এইটো এটা চিন ঠিক আছে মনত পৰিছে এনেকুৱা চিন দুটা এতিয়া ইয়াত যদি দিব লাগে আমি এইটো চিন দিম এনেকে দিম ঠিক আছে বুজি পাইছা নে কি কৈছো এতিয়া চোৱা এই দুটা পঢ়ে কেনেকে ঠিক আছে বা এইটো পঢ়িব কেনেকে চোৱা 19 ইজ লেছ দেন কিমান 91 সো এইটো সিম্বলৰ নাম হৈছে কি লেছ দেন ঠিক আছে বুজি পাইছা লেছ দেন মনত ৰাখিব এইটো হৈছে কি গ্ৰেটাৰ দেন তাৰ মানে এইটো কি পঢ়িম 13 ইজ গ্ৰেটাৰ দেন 12 ওকে বুজি পাইছা নে কি কৈ আছো 13 ইজ গ্ৰেটাৰ দেন 12 এতিয়া চোৱা তোমালোকে ভাবিছা মই এইখিনি কিয় শিকাইছো ঠিক আছে তোমালোকক কিয় শিকালো এইটো শিকোৱাৰ আমাৰ কাৰণ আছে যে তোমালোকে ত্ৰিভুজৰ এটা পাইছিলা ধৰ্ম এটা পাইছিলা ক্লাস 7 ত কি ধৰ্ম পাইছিলা যে ত্ৰিভুজৰ দুটা বাহুৰ যোগফল সদায় 3 নম্বৰ বাহুটোতকৈ কি হয় সদায় বেছি হয় এতিয়া তোমালোকক মই যদি কওঁ তোমালোকে এনেকৈ এটা ত্ৰিভুজ মোক আঁকি দিয়া যাৰ বাহুবিলাক হৈছে চাবা বাহুবিলাক AB সমান মোক এটা আঁকি দিবা তোমালোকে আজি চেষ্টা কৰিবা ঘৰত আঁকা হলে মোক এইটো দি দিবা ঠিক আছে চেষ্টা কৰিবা এটা হৈছে 4 সেন্টিমিটাৰ বাহু BC বাহু হৈছে 5 সেন্টিমিটাৰ ঠিক আছে আৰু AC বাহুটো দিয়া আছে তোমালোকক 10 সেন্টিমিটাৰ সো মোক এইটো আঁকি দিবাচোন কোনে পাৰা ঠিক আছে ট্রাই কৰিবা ঘৰত হ'ব কৰি কিনে আঁকি দিবা এতিয়া চোৱা যে আমাক আৰম্ভণিতে কৈছে ক্লাস 7 তো কৈছে কি যে ত্ৰিভুজৰ দুটা বাহুৰ যোগফল 3 নম্বৰ বাহুটোতকৈ সদায় বেছি হয় তাৰ মানে ইয়াত বুজাম এতিয়া চাবা এটা এইটো ত্ৰিভুজ ঠিক আছে A B C হ'ব এই ত্ৰিভুজটো চোৱা ওকে এই ত্ৰিভুজটোৰ দ্বাৰা AB বাহু আৰু যদি BC বাহু যোগ কৰা তেতিয়া এইটোৰ যি হ'ব এই বাকি থকা বাহু AC বাহুটোতকৈ সদায় বেছি পাবা বা এইটো হ'ব পাৰে AB + AC = কি গ্ৰেটাৰ দেন BC বা এইটো হ'ব পাৰে BC + AC গ্ৰেটাৰ দেন AB তাৰ মানে অৰ্থাৎ এইটো মনত ৰাখিবা যে দুটা বাহুৰ যোগফল সদায় বেছি হ'বই লাগিব আৰু হ'বই এইটো ঠিক আছে বুজি পাইছা কি কৈছো ওকে নেক্সট আৰু এটা বস্তু শিকিম আমি ইয়াত কি শিকিম যে এটা মনত ৰাখিবা যে ডাঙৰ কোণৰ বিপৰীত বাহুটো সদায় ডাঙৰ সেই কাৰণে তোমালোকক কৈ আছিলো যে এটা সমকোণী ত্ৰিভুজৰ 90 ডিগ্ৰীৰ সন্মুখত থকা বাহুটোক কি বুলি কয় অতিভুজ বুলি কয় কিয় চোৱা এতিয়া চোৱা ইয়াত পাবা এই ধৰ্মটোৰ কাৰণে যে এই ত্ৰিভুজটোৰ ঠিক আছে এই ত্ৰিভুজটোৰ আটাইতকৈ ডাঙৰ কোণ কোনটো এইটো 90 ডিগ্ৰী সো 90 ডিগ্ৰীৰ সন্মুখত কোনটো আছে AC আৰু AC ডালক কি বুলি কয় কৰ্ণ বা অতিভুজ বুলি কয় এতিয়া আমি ইয়াত উপবাদ্য হিচাপে পাম কি পাম যে এটা ত্ৰিভুজৰ ডাঙৰ কোণৰ বিপৰীত বাহু সদায় ডাঙৰ ঠিক আছে আৰু সৰু কোণৰ বিপৰীত বাহু সদায় সৰু যদি এইটো কোণ সৰু হয় ঠিক আছে এইটো কোণ সৰু তেতিয়া এইটো বাহুটো সৰু হ'ব ঠিক আছে এইটো কোণ যদি ডাঙৰ এইটো বাহুটো ডাঙৰ হ'ব ঠিক আছে এতিয়া উপবাদ্যটো চাম আমি ওকে এতিয়া চোৱা উপবাদ্যটো 7.8 কি দিয়া আছে এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ সমষ্টি 3 নম্বৰ বাহুটোতকৈ ডাঙৰ যি কৈছিল এইটো ডাঙৰ দুটা বাহুৰ সমষ্টি 3 নম্বৰ বাহুটোতকৈ ডাঙৰ দেখাব লাগে ইয়াৰ কাৰণে আমি দুটা উপবাদ্য ব্যৱহাৰ কৰিম এটা হৈছে 7.2 ঠিক আছে কি পাইছিলো যে সমান বাহুৰ বিপৰীত কোণ সমান সেইটো উপবাদ্য ব্যৱহাৰ কৰি
আৰু এটা হৈছে 7.7 ঠিক আছে মনত ৰাখিবা 7.7 সো হেইটোত কি কৈছে যে মই অলপ আগতে কৈ উঠিছো কি কৈছো যে ডাঙৰ কোণৰ বিপৰীত বাহুটো সদায় ডাঙৰ হয় বা ডাঙৰ বাহুৰ বিপৰীত বাহুটো সদায় কি হয় ডাঙৰ বাহুৰ বিপৰীত কোণটো সদায় কি হয় ডাঙৰ হয় বা ইয়াৰ উল্টাটো হয় সৰু কোণৰ বিপৰীত বাহুটো সৰু আৰু সৰু বাহুৰ বিপৰীত কোণটো সৰু হয় ঠিক আছে ক্লিয়াৰ হৈছে এইখিনিয়ে ব্যৱহাৰ কৰিম ঠিক আছে এতিয়া চাবা মই ABC এটা ত্ৰিভুজ লৈছো এতিয়া প্ৰমাণ কৰিব লাগে কি AB + AC গ্ৰেটাৰ দেন কি BC সো এতিয়া তোমালোকে ক'ব পাৰা অকল কি AB আৰু AC এ ডাঙৰ হ'ব নেকি বাকি নহয় নেকি যি ইচ্ছা তাকে কৰিব পাৰিবা ঠিক আছে মই মাত্ৰ এটাৰ ক্ষেত্ৰত দেখাই দিছো বাকি বিলাক এনে হ'ব ঠিক আছে তোমালোকে কৰিব পাৰিবা বুজি পাইছানে মানে এই দুটা বাহুৱে যে অকল এইটোত কৰি ডাঙৰ হ'ব সেনেকুৱা নহয় মই তিনিটা দিছিলো নহয় তিনিটাৰ ক্ষেত্ৰতে হ'ব ঠিক আছে এটা দেখালে হ'ব ইয়াত ওকে এতিয়া চোৱা মই কি কৰিছো AB বাহুটোক D বিন্দুলৈ এনেদৰে বঢ়াইছো যাতে AD কাৰ সমান হয় AC ৰ সমান হয় ঠিক আছে AC ৰ সমান এতিয়া চাবা এতিয়া প্ৰমাণ কেনেকৈ কৰিম চোৱা এতিয়া ত্ৰিভুজ ADC ৰ পৰা কি পাবা AD = AC ঠিক আছে এতে কি ইয়াৰ পৰা কি পাবা এংগল ACD সমান এংগল ADC কিয় পাইছো গমে পাইছা সমান বাহুৰ বিপৰীত কোণ ক্লিয়াৰ হৈছে ওকে বুজি পাইছা এতিয়া চাবা এতিয়া মই ডাঙৰ ত্ৰিভুজটো লম কোনটো BCD সো এতিয়া ত্ৰিভুজ BCD ৰ পৰা ঠিক আছে BCD ৰ পৰা পাবা কি পাবা চোৱা এতিয়া চাচোন এই কোণটো এইটো কোণ গোটেই কোণ BCD অলৱেজ গ্ৰেটাৰ দেন কাটকৈ এইটোত কৰি চোৱা এইটোত কৰি এংগল ACD কিয় গম পাইছানে চোৱা BCD কোণটো হৈছে ডাঙৰ দেখাতে গম পাইছো কাৰণ BCD হবৰ কাৰণে কি লাগিব ACD লাগিব আৰু ACB লাগিব বুজি পাইছানে সো BCD কোণটো ডাঙৰ ঠিক আছে ক্লিয়াৰ হৈছে এতিয়া চাবা মই ইয়াৰ হলনি কি কৰিলো BCD ইয়াৰ ঠাইত মই কি লিখিব পাৰো এইটো লিখিব পাৰো ABC ক্লিয়াৰ হৈছে এতিয়া চোৱা ত্ৰিভুজটো চাবা বাকি বাদ দিয়া এইটো ত্ৰিভুজ চোৱা হয় কোনটো কোণৰ কথা কৈ আছো এইটো কোণ আৰু এইটো কোণ এতিয়া চোৱা কোনটো কোণ ডাঙৰ এইটো কোণ ডাঙৰ এইটোৰ সন্মুখত কোনটো বাহু আছে সেইটো চোৱা তুমি এইটোৰ সন্মুখত কোনটো বাহু আছে মই কি লিখিম চিনটো যি আছে হেয়ে থাকিব ক্লিয়াৰ হৈছে বুজি পাইছা কেনেকৈ কৰে নেক্সট এইটোৰ সন্মুখত কোনটো বাহু আছে BC ঠিক আছে ইয়াত লিখি দিম মই কি লিখিম যে ডাঙৰ কোণৰ বিপৰীত বাহু ডাঙৰ ঠিক আছে ক্লিয়াৰ হৈছে কেনেকৈ চাই এতিয়া চোৱা BD মানে কি আকৌ BD গুণডাল এইডাল BD ডাল কেনেকৈ পায় AB + AD হলে পায় ক্লিয়াৰ হৈছে বুজি পাইছা কিন্তু AD মানে কি আমাৰ AC সমান সো এতেকে AB + AC গ্ৰেটাৰ দেন BC বুজি পালা একেবাৰে সহজ ঠিক আছে কেনেকৈ চাই বুজি পালা এতিয়া ওকে এতিয়া অনুশীলনীত যাম আমি এতিয়া অনুশীলনী 7.4 ৰ প্ৰথম প্ৰশ্নটো চাবা কি দিছে যে ABC এটা সমকোণী ত্ৰিভুজ নামটো দিয়া নাই মই ধৰি লৈছো ঠিক আছে ABC এটা সমকোণী ত্ৰিভুজ যাৰ বিকোণটো কিমান 90 ডিগ্ৰী এতিয়া তোমালোকক প্ৰমাণ কৰিব দিছে যে এই ত্ৰিভুজটোত মানে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত অতিভুজডালে আটাইতকৈ ডাঙৰ বাহু ঠিক আছে তাৰ মানে তুমি দেখাব লাগিব AC ডাল AB ত কৰিও ডাঙৰ BC ত কৰিও ডাঙৰ ঠিক আছে এতিয়া এইটো কেনেকৈ কৰে দেখাই দিছো চোৱা প্ৰথম যেহেতু তাৰ পিছত একেবাৰে সহজ পাই যাব তোমালোকে নিজে কৰিব পাৰিবা এতিয়া চোৱা ত্ৰিভুজ ABC হয়নে এংগল A + এংগল B + এংগল C সমান কিমান পাম
180 ডিগ্ৰী কি মতে ত্ৰিভুজৰ কোণৰ ধৰ্ম মতে ঠিক আছে এতিয়া চোৱা ইয়াৰ পৰা আমি কি পাম এংগল C ইকুয়াল কিমান B টো ইফালে লৈ গলো এতে কি ইয়াৰ পৰা কি পাম 180 minus 90 যেহেতু এংগল B সমান কিমান 90 ডিগ্ৰী এটা কে না লাগি যায় সো এতে কি ইয়াৰ পৰা কি পাম এংগল এতিয়া চোৱা B কোণটো হৈছে কিমান 90 ডিগ্ৰী আৰু A আৰু C মিলি কিনে হৈছে কিমান 90 ডিগ্ৰী ইয়াৰ অৰ্থ কি এতিয়া চোৱা এতে কি angle B greater than angle A ক্লিয়াৰ হৈছে কি কৈছো গম পাইছা নে চোৱা angle B কোণটো A কোণতকৈ ডাঙৰ হ'ব কিয় ডাঙৰ চোৱা B টো অকলে 90 আৰু A আৰু C মিলি কিনে 90 হৈছে তাৰ মানে কি 90 কৰি সৰু গতিকে B কোণটো A কোণতকৈ ডাঙৰ এতিয়া বেলেগ একো চাব নালাগে B ৰ সন্মুখত কোনটো বাহু আছে চোৱা ইয়াৰ পৰা কি লিখিব আৰু AC চিনটো একে থাকিব A কোণৰ সন্মুখত কোনটো বাহু আছে চোৱা এইটো সো কি BC ইয়াত লিখি দিম যেহেতু ডাঙৰ কোণৰ বিপৰীত বাহু ডাঙৰ ঠিক আছে একেদৰে চোৱা একেদৰে angle B greater than angle C সো ইয়াৰ সন্মুখত কোনটো আছে AC আছে আৰু ইয়াৰ সন্মুখত কোনটো আছে C ৰ সন্মুখত AB ঠিক আছে হলো এইটো একে এইটো লিখি নাথাকো আৰু ঠিক আছে এতেকে লিখি দিয়া এতেকে সমকোণী ত্ৰিভুজৰ অতিভুজ দালে দীঘল বাহু ওকে ঠিক আছে তো সবা কি দিয়া আছে ত্ৰিভুজ ABC আৰু AC বাহু P আৰু Q বিন্দুলৈ বঢ়াই দিছে আৰু কোৱা আছে কি এইটো কোণ আৰু এইটো কোণ ডাঙৰ ঠিক আছে এইটো কোণ ডাঙৰ বুলি কৈছে এতিয়া দেখাব দিছে আমাক কি AC বাহুটো AB ত কৰি দীঘল বুলি দেখাব দিছে বা ডাঙৰ বুলি দেখাব দিছে এতিয়া চোৱা যদি আমি AC বাহুটো ডাঙৰ দেখাব লাগে তাৰ মানে কি এইটো কোণ ডাঙৰ দেখাব লাগিব বুজি পাইছা নে কাৰণ এইটোৰ সন্মুখত AC বাহু আছে ক্লিয়াৰ হৈছে আৰু এইটো কোণ আনিব লাগিব ঠিক আছে এতিয়া চোৱা এই দুটা কোণ এনে আনিব পাৰে কাৰণ এইটো আৰু এইটো কোণ দিয়াই আছে চোৱা এই দুটা কোণৰ যোগফল কিমান 180 ডিগ্ৰী এই দুটাৰো যোগফল কিমান 180 ডিগ্ৰী ঠিক আছে বুজি পাইছা নে এতিয়া চোৱা সেই ধৰ্মটোৰ পৰাই আমি কৰিম ইয়াত চাবা যেহেতু angle PBC QCB ঠিক আছে PBC less than angle QCB এতিয়া চোৱা এইটো মানে আমি কি কৰিব পাৰো চোৱা 180 ৰ পৰা চোৱা ডাঙৰ কোনটো আছিল এইটো ডাঙৰ হয় নে এইটোৰ পৰা মই বিয়োগ কৰিলো ঠিক আছে এতিয়া মোক এটা কথা কোৱাচোন এই চিনটো কোনফালে থাকিব একে থাকিব নে ঘূৰি যাব চোৱা ইয়াত দেখাই দিছো চোৱা কোনটো ডাঙৰ আছিল ধৰি লোৱা এইটো আছিল 40 ডিগ্ৰী এইটো 60 ডিগ্ৰী ঠিক আছে কাৰণ চোৱা এইটো ডাঙৰ বুলি কৈছে মই লিখিছো এতিয়া চোৱা মই 180 ৰ পৰা এইটোও বিয়োগ কৰিছো আৰু 180 ৰ পৰা এইটোও বিয়োগ কৰিছো ঠিক আছে এইটো বিয়োগ কৰিলে কিমান পাম 140 এইটো বিয়োগ কৰিলে কিমান পাম 120 সো চিনটো কোনফালে আহিব এবাৰ এইফালে আহিব ঠিক আছে ওকে এতিয়া চোৱা 180 বিয়োগ এইটো কোণ মানে কি এইটো কোণ ঠিক আছে কি কোণ পাম আমি ABC আৰু এইটোৰ পৰা কি পাম ACB ঠিক আছে কিয় গমে পাইছা সো এইটোৰ সন্মুখত B ৰ সন্মুখত কোনটো বাহু আছে AC ঠিক আছে সো এইটো লিখি দিম যেহেতু ডাঙৰ কোণৰ
বিপরীত বাহু ডাঙৰ ঠিক নম্বৰটো চাবা কি দিয়া আছে এংগল বি এংগল এ কৈ সৰু বুলি দিয়া আছে বা এংগল এটো ডাঙৰ দিছে আৰু ইয়াত একেদৰে এইটো ত্ৰিভুজৰ ক্ষেত্ৰত সি কোণতকৈ ডি কোণটো ডাঙৰ বুলি দিছে এতিয়া চাবা একেবাৰে সহজ এইটো এতিয়া প্ৰথমতে মই এইটো ললো কোনটো ত্ৰিভুজত আছে এতিয়া ত্ৰিভুজ এ ও বি ৰে ঠিক আছে এংগল বি লেস দেন এংগল এ ঠিক আছে সো এতিয়া বি ৰ সন্মুখত কোনটো বাহু আছে এ ও সো এ ও লেস দেন এ ৰ সন্মুখত কোনটো আছে বি ও ঠিক আছে কি এইটো হ'ব যেহেতু ডাঙৰ কোণৰ বিপৰীত বাহু ডাঙৰ ঠিক আছে এইটো 1 নম্বৰ দি দিলো আমি হ'ব এইটো 1 নম্বৰ আৰু নেক্সট এইটো ত্ৰিভুজ সি ও ডি এংগল কি দি আছে সি লেস দেন এংগল ডি সো সি ৰ সন্মুখত কোনটো আছে চাও সি ৰ সন্মুখত আছে তোমাৰ ওডি সো ওডি লেস দেন আৰু ডি ৰ সন্মুখত কি আছে সি ও সো এইটো 2 নম্বৰ দিলো ঠিক আছে এতিয়া 1 + 2 গল দিয়া এতিয়া 1 + 2 কৰি পাও ঠিক আছে চোৱা ওডি এ ও আৰু ওডি যোগ হ'ব এ ও প্লাস ওডি ঠিক আছে চিনটো একে থাকিব একে চিন আছে হ'ব তাৰ পিছত বি ও প্লাস সি ও এতিয়া চাই এ ও প্লাস ডি ও লগ লাগিলে কি হয় এ ও প্লাস ডি ও বা ওডি লগ লাগিলে কি পায় এতেকে এডি পায় আৰু বি ও প্লাস ওসি লগ লাগিলে কি পায় বিসি পায় সো এটা आंसर হয় তো ঠিক আছে এতিয়া চাবা 4 নম্বৰ প্ৰশ্নটো দিয়া আছে যে এ বি সি ডি এটা চতুৰ্ভুজ আৰু ইয়াৰ এ বি বাহুটো আটাইতকৈ চুটি বাহু আৰু সি ডি বাহুটো আটাইতকৈ দীঘল বাহু এতিয়া তোমালোকক দেখাব দিছে কি এংগল এটো সিতকৈ ডাঙৰ আৰু এংগল বি টো ডিতকৈ ডাঙৰ ঠিক আছে এইটো কৰাৰ কাৰণে প্ৰথমতে আমি ত্ৰিভুজ বনাই লব লাগিব হয় না নহয় যেহেতু আমি ত্ৰিভুজৰ ধৰ্ম মতে কৰিম সো প্ৰথম ত্ৰিভুজ হবই লাগিব সো কি কৰিছো আমি এসি আৰু বিডি কৰ্ণৰ দুটা লাকিছো মানে এসি আৰু বিডি সংযোগ কৰিছো এতিয়া চোৱা ইয়াত তো বিডি ডাল নাই ঠিক আছে তাৰ মানে কি তোমালোকৰ সুবিধাৰ কাৰণে যেহেতু প্ৰথমতে মই এটা পাৰ্টে কৰিব পাৰিম মানে এংগল এটো বা এটো দেখাব পাৰিম বা এইটো বা এইটো সো প্ৰথমতে মই এইটো দেখাৱাৰ কাৰণে প্ৰথম এডাল টানি লৈছো ঠিক আছে নেক্সট পাৰ্টটো সেইডালো টানি লম নহলে তোমালোকে অসুবিধাত পৰিবা ঠিক আছে এতিয়া চাবা ইয়াত দুটা ত্ৰিভুজ পাইছো আমি এতিয়া যিকোনো এটাৰ পৰা লোৱাচোন ত্ৰিভুজ এতিয়া ত্ৰিভুজ এ বি সি ৰ পৰা কি পামছা এ বি সি ত্ৰিভুজৰ এ বি বাহুটো বিচিতকৈ কি হ'ব সৰু হ'ব বুজি পাইছানে কাৰণ এ বি টো হৈছে আটাইতকৈ সৰু বাহু কি আটাইতকৈ সৰু বাহু ঠিক আছে বুজি পাইছা কি কৈছো সো মই কি লিখিম এতিয়া চোৱা ইয়াৰ পৰা কি পাম বিসি ৰ সন্মুখত কোনটো কোণ আছে বিসি ঠিক আছে বিসি ৰ সন্মুখত কোনটো কোণ আছে 1 আছে ঠিক আছে এবাৰ আমি বাহু লৈছো কোণটো চাই আছো বুজি পাইছানে আগৰ কেইবাৰত কি চাইছিলো কোণটো লৈছিলো বাহু চাই আছিলো ঠিক আছে নেক্সট এ বি ৰ সন্মুখত কোনটো কোণ আছে 3 এইটোকে 1 নম্বৰ দিলো লিখি দিলো আকৌ এবাৰ এইটো ত্ৰিভুজ লোৱা ত্ৰিভুজ এ সি ডি ৰ পৰা +2 কৰি দিয়া এতিয়া 1 + 2 কৰি পাও কি হ'ব এংগল 1 + এংগল 2 হ'ব চিনটো এইটো চোৱা এইটো লেফট সাইডৰ লগত প্লাস ৰাইট টু ৰাইটৰ লগত প্লাস ঠিক আছে সো এতিয়া সব 1 + 2 কৰিলে কি কোণ পাইছো আসুন 1 + 2 মানে কি এংগল এ আৰু 3 + 4 মানে কি পাম এংগল বি সরি সি হল ত্রিভুজ এ বি ডি ঠিক আছে পড়া কি পাম আমি এ বি ডি এডি বাহুটো ঠিক আছে এডি গ্রেটার দেন এ বি ঠিক আছে কিয় যেহেতু এ বি আটাইতকৈ
সৰু বাহু ঠিক আছে সো ইয়াৰ পৰা চোৱা এডিৰ সন্মুখত কি কোণ আছে এডিৰ সন্মুখত নাম্বাৰ 5 আছে ঠিক আছে 5 আৰু এইটো এবিৰ সন্মুখত কি আছে 7 আছে সো এইটো 1 নম্বৰ ঠিক আছে 4 4 পাও কিমান হ'ব 5 প্লাস এংগল 6 আৰু এংগল 7 প্লাস এংগল সো চোৱা চাই লোৱা 5 আৰু 6 লগ লাগিলে কি হ'ব এংগল বি আৰু 7 আৰু এইটো লগ লাগিলে কি হ'ব এংগল ডি এইটো आंसर প্ৰশ্নটো কি দিয়া আছে যে দিয়া আছে ত্ৰিভুজ পি কিউ আৰু পি আৰ বাহুটো পি কিউতকৈ ডাঙৰ আৰু পি আছে এই পি এস ডালে এইটো কি কৰে বুলি কৈছে পি কোণটো সমদ্বিখণ্ডিত কৰে বুলি কৈছে এইটো কোণ আৰু এইটো কোণ সমান ঠিক আছে এতিয়া আমাক দেখাব দিছে যে এইটো পি এস আর এই কোণটোতকৈ ডাঙৰ বুলি দেখাব দিছে ঠিক আছে বুজি পাইছা সো এইটোতকৈ এইটো ডাঙৰ বুলি দেখাব দিছে একেবাৰে সিম্পল হয় সো প্ৰথমতে আমাক দিয়া আছে এইখিনি লিখি লৈছো হয়নে এতিয়া চাবা এতিয়া ত্ৰিভুজ পি কিউ আর হয়নে কি দিয়া আছে আমাক পি আর গ্ৰেটাৰ দেন পি কিউ সো এতিয়া ইয়াত চাই লোৱা পি আর ৰ সন্মুখত কোনটো কোণ আছে পি আর হেৰিজ এইটো পি আর ৰ সন্মুখত কোনটো কোণ আছে এইটো কোণ সো পি কিউ আর গ্ৰেটাৰ দেন এইটো পি কিউ ৰ সন্মুখত কোনটো আছে এইটো পি আর কিউ ওকে নেক্সট আৰু কি দিয়া আছে আর পি আছে এইটো 2 নম্বৰ দিলো ঠিক আছে এতিয়া 1 প্লাস 2 গত দিয়া ঠিক আছে এতিয়া 1 প্লাস 2 কৰি পাও কি পাম পি কিউ আর প্লাস এংগল কিউ পি এস এতিয়া ইয়াত কি চিন হ'ব এইটো চিন হ'ব নে সমান চিন হ'ব চোৱা এইটো ডাঙৰ বস্তু ডাঙৰ এইটো সৰু সো ডাঙৰ বস্তু আৰু সৰু বস্তু আছে তাৰ লগত সমান বস্তু যোগ কৰিছা এতিয়া কোনফালে বেছি হৈ থাকিব যিফালে বেছি আছিল সেইফালে বেছি হ'ব সো চিনটো এইটোৱে থাকিব ঠিক আছে পি আর কিউ প্লাস আর পি এস এতিয়া চোৱা পি কিউ আর চাও আমি পি কিউ আর সো পি কিউ আর নেলিখে আমি কি লিখিব পাৰিম পি কিউ এস হয় আৰু এইটো পি আর কিউ নিলিখি কি লিখিব আৰু পি আর এস সো এইটো কি হৈছে আগতে কৈছো যিবিলাকে আগৰ ভিডিও কেইটা চোৱা নাই চাই লবা ঠিক আছে আর পি এস এতিয়া চোৱা এই দুটা কোণ মানে কি এইটো কোণ আৰু এইটো কোণ চোৱা এইটো কোণ আৰু এইটো কোণৰ যোগফল কি হয় চোৱা ত্ৰিভুজত তোমালোকে বহিকোণৰ কথা পাইছিলা বহিকোণৰ যোগফল কি হয় অন্তকোণৰ সমান হয় না নহয় দুটা দূৰত থকা অন্তকোণ দুটা সমান হয় তাৰ মানে চোৱা এইটো ত্ৰিভুজত পি কিউ এস ত্ৰিভুজত এইটো বহিকোণ আৰু বহিকোণ হলে এইটো আৰু এইটো কোণ কি হ'ব যোগফলৰ সমান হ'ব সো ইয়াত কি লিখিব ইয়াতে আৰু এইটোৰ ক্ষেত্ৰত কি হ'ব এইটো কোণ আৰু এইটো কোণৰ যোগফল মানে কি এইটো কোণ ঠিক আছে ইয়াত লিখিম পি এস কিউ ঠিক আছে হ'ব এইটোৱে ইয়াত বহি কোণ বুলি দিবা বহি কোণ ঠিক আছে এইটো লিখি থৈ দিব পাৰা ওকে এতিয়া চোৱা আমি ত্ৰিভুজ চেপ্টাৰটোৰ একেবাৰে অন্তিমটো প্ৰশ্নত আহি উপনীত হৈছো সেই প্ৰশ্নটো দিছে কি যে এডাল ৰেখাৰ ওপৰত নথকা যিকোনো বিন্দুৰ পৰা ৰেখাডাললৈ টনা লম্বডালে হৈছে আটাইতকৈ ছুটি বুলি কৈছে সৰু বাহু বুলি দেখাব দিছে এতিয়া মই ইয়াত লিখি লৈছো যে এল এডাল ৰেখা এলৰ ওপৰত নথকা পি যিকোনো এটা বিন্দু পি টো এলৰ ওপৰত নাই আৰু পি পৰা পি এম ডাল লম্বত আনিছো আৰু আন এটা বিন্দু লৈছো এন লৈছো ঠিক আছে এতিয়া চোৱা এইটো এটা সমকোণী ত্ৰিভুজ হৈছে এই সমকোণী ত্ৰিভুজটোৰ কি এম টো 90 ডিগ্ৰী এতিয়া মই দেখাব লাগে যে পি এম ডাল সৰু বুলি দেখাব লাগে এতিয়া চাবা এতিয়া এমৰ সন্মুখত কি আছে পি এম গ্ৰেটাৰ দেন এইটো কি পাম আমি এইটো কি পাম পি এম যেহেতু ডাঙৰ কোণৰ বিপৰীত বাহু ডাঙৰ
ঠিক আছে এতিয়া চোৱা এইটো যিকোনো বিন্দুৰ কাৰণে লৈ কিনে দেখাব পাৰো গতিকে এটা দেখাইছো হৈ গৈছে মই লিখিম একেদৰে ঠিক আছে এইখিনি ঠিক আছে এতিয়া তোমালোকে এইটো চেপ্টাৰটো কমপ্লিট হ'ল তোমালোকে ভালদৰে এইখিনি চাবা চাই কিনে বহিত ভালদৰে লিখিবা আৰু প্ৰেক্টিচ কৰিবা ঠিক আছে ধন্যবাদ